তোমালোকক ধুনীয়া সাধু এটা কম দেই। আজিৰ সাধুটোৰ নাম হ'ল কাউৰী আৰু শিয়াল। এতিয়া মনে মনে শুনি যা। এদিন শিয়াল এটাই আহাৰ বিচাৰি অনাই বনাই ঘূৰি ফুৰিছে। তেনে সময়তে সি গছ এজোপাৰ এটা ডালত এজনী কাউৰী দেখিবলৈ পালে। কাউৰীজনীৰ মুখত এডোখৰ মঙহ দেখি শিয়ালৰ জিভা পানী পৰিল। কেনেকৈনো মঙহ দুখৰ খাব পৰা যাব তাকে সি ভাবিবলৈ ধৰিলে। সি এটা উপায় বিচাৰি পালে। সি কাউৰীৰ ফালে চাই মিঠাকৈ মাত লগালে। তুমিনো কি পক্ষী? দেখাত সৰগৰ পৰি, তুমিয়ে নেকি চৰাই ৰাণী? শিয়ালৰ কথা শুনি কাউৰীৰ মনটো ভাল লাগি গ'ল। পাছে উত্তৰ নিদিলে। দিলে যে তাই মুখৰ মঙহ থিতাতে হেৰাব। শিয়াল বাপুৰাও কম নুমটেঙৰ নহয়। সি আকৌ ক'লে, হেৰা ৰূপহী বাই, গীত এটা দিয়া শুনাই। এইবাৰো শিয়ালে সঁহাৰি নেপালে। সি পুনৰ ক'লে, বেচেৰি ৰূপহী বাই, গীত গাবলৈ তুমি যে বোবা এই কথা মই জনাই নাই। বোবা বুলি কোৱাত কাউৰীৰ খং উঠিল। তাই মুখৰ মঙহৰ কথা পাহৰি গ'ল আৰু গীত জুৰিলে, কা কা কা। কাউৰীয়ে গীত গাবলৈ লোৱাৰ লগে লগে মঙহডোখৰ ঠোঁটৰ পৰা টুপুককৈ সৰি পৰিল। শিয়ালে মঙহডোখৰ লৈ পৰম হৰিষ মনেৰে হাবিত সোমাল। ইফালে মঙহ হেৰুৱাই কাউৰীৰ কপাল ভুকুৱাই কান্দিবলৈ ধৰিলে। তেতিয়াহে তাই বুজি পালে আনৰ চলাহী কথাত ভুল যাব নালাগে। এতিয়া সাধুটো শুনি কেনেকুৱা পালা মইনাহঁত?